বিহু মঞ্চৰ বাবে সাজু ৰাজ্যৰ প্ৰত্যেকগৰাকী কণ্ঠশিল্পী আৰু প্ৰতিগৰাকী কণ্ঠশিল্পী পূৰ্ণ আখৰাত ব্যস্ত হৈ পৰিছে। গোলাঘাটত কণ্ঠশিল্পী মণ্টু গোহাঁইও ব্যস্ত আখৰাত পুৰণি এমুঠি গীত লৈ সাজু হৈছে শিল্পীগৰাকী আৰু শিল্পীগৰাকীৰ সৈতে উপস্থিত আছে আমাৰ সাংবাদিক দেৱাশিষ। আমি দেৱাশিষৰ কাষলৈ গৈছোঁ। নিশ্চয় হেঁপাহৰ বিহুটিলৈ মাজত মাত্ৰ দুটা দিন আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া আখৰাত ব্যস্ত হৈ পৰিছে কলা কুশলী শিল্পীসকল। আজি মই উপস্থিত আছোঁ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টু গোহাঁইৰ আখৰাস্থলীত আৰু আপোনালোকক পৰিৱেশ পোনে পোনে দেখুৱাইছোঁ। প্ৰথমতে মণ্টু গোহাঁইৰ গানৰ মাজলৈ গৈছোঁ, তাৰ পাছত আমি পোনে পোনে কথা পাতিম। মণ্টু গোহাঁইৰ গীত se pone colale pa que quino comiero bihuti ahine hoy y kurusale logale pa দৰ্শক মণ্টু গোহাঁই কিদৰে সাজু এইবাৰ বিহু মঞ্চৰ বাবে অকণমান কথা পাতিম। মণ্টু দা, কেনেধৰণে সাজু হোৱা হৈছে বিহু মঞ্চৰ বাবে? প্ৰথমতে বিহুৰ শুভেচ্ছা দিছোঁ। নমস্কাৰ। মোৰ ফালৰ পৰাও সমগ্ৰ অসমবাসীলৈ NKTVৰ জৰিয়তে ৰঙালী বিহু লগৰ শুভেচ্ছা জনাইছোঁ। প্ৰত্যেক বছৰে আমি এনেদৰে অনুষ্ঠান কৰি থাকোঁ আৰু মই বিশেষকৈ খুব বিহুৰ লগত জড়িত হৈ থাকোঁ। বিহু ভাল পাওঁ আৰু প্ৰতিটো বৰ্ষতে নতুন নতুন যিবিলাক কণ্ঠশিল্পী ওলাইছে সৰু সৰু সেই ল'ৰা ছোৱালীবিলাকক লৈ পেলাই অনুষ্ঠানবিলাক কৰোঁ আৰু ৰাইজে যথেষ্ট মৰম দিয়ে। ঠিক তাৰ ব্যতিক্ৰম নহয়, এইবাৰো কেইবাগৰাকী পুৰণি শিল্পীৰ লগত লৈ পেলাই অনুষ্ঠান পৰিৱেশন কৰিব বাবে আগবাঢ়িছোঁ। গতিকে সমগ্ৰ অসমবাসী ৰাইজৰ মৰম বিচাৰিছোঁ, শুভেচ্ছা বিচাৰিছোঁ, যাতে অনুষ্ঠান সফল হওক তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। আৰু যিসকল নতুনকৈ উঠি অহা নতুন প্ৰজন্মৰ কণ্ঠশিল্পী আছে তেওঁলোকক যাতে ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, সেইটো আচলতে মোৰ প্ৰথম লক্ষ্য থাকে সদায়। আৰু মই সদায় নতুন নতুন শিল্পীসকলক য'ত যেনেকৈ য'তেই পাৰোঁ তাতে অকণমান সুবিধা দিবলৈ চেষ্টা কৰোঁ। আৰু এইবাৰো ঠিক তেনেকৈ মাজলৈ আমাৰ উজ্জ্বল গগৈ খুব ধুনীয়াকৈ গায় ল'ৰাটোৱে, আমাৰ নীলিম চন্দন আছে, তাৰপৰা হিয়ামণি তাই প্ৰায় 10 বছৰমান মোৰ লগতে গাই আছে, যোৱা বৰ্ষৰ পৰা ভাগ্যশ্ৰী আহিছে। আৰু ঠিক এনেদৰে আৰু
এইসকলৰ বাদেও কিছুমান অনুষ্ঠানত আৰু নতুন শিল্পী পালে মই আকৌ মঞ্চলৈ লৈ আনো গতিকে মই অনুষ্ঠানত কেইবাগৰাকী শিল্পীৰ মানে এটা অনুষ্ঠান হয় আৰু তাত বিভিন্ন সোৱাদ পায় মানুহে নতুন প্ৰজন্মৰ গীত মাতসমূহ খুব সুন্দৰকৈ ইহঁতসকলে গায় মই পুৰণা যিবিলাক বিহুৰ নাম আছে বিহু গীত আছে সেইবিলাক পৰিৱেশন কৰিবলৈ চেষ্টা কৰোঁ এনেদৰে ৰাইজৰ মাজত ঘূৰি আছোঁ ৰাইজৰ মৰম পাই আছোঁ আৰু সেই আৰু যাতে এইবাৰ ভালকৈ যাওক তাৰে কামনা কৰি ভাবিছোঁ বহুতে হয়তো নাজানে যে তেখেতৰ ভাতৃ আচুৰ্য বৰপাত্ৰ জনপ্ৰিয়তাৰ আঁৰত থকা মানুহজনো কিন্তু মণ্টু গোহাঁই এই কথাটো বহুতে নাজানে এইবাৰ আপোনাৰেই হওক বা ভাইটি আচুৰ্য বৰপাত্ৰৰ হওক ক'ত ক'ত অনুষ্ঠান হৈছে কিমান অনুষ্ঠান বৰ্তমানলৈকে বুক হৈছে তাৰতো আজি মই তাকে জানটো বুলিয়ে কওঁ ঘৰত তাৰ অনুষ্ঠান বহুত তাৰ আজিও আছে আজি বেংগলোৰত অনুষ্ঠান আছে কাইলৈৰ পৰা গুৱাহাটীত আকৌ তাৰ বিভিন্ন অনুষ্ঠান তাকো ৰাইজে যথেষ্ট মৰম দিছে সৰুৰ পৰা বহুত কষ্টৰে আগবঢ়াই লৈ যোৱা হৈছিল আৰু আমাৰ সৰু পথাৰ লিখা আমি ঠাইৰ পৰা যাব লগা হৈছে সি আৰু মই চাকৰি সূত্ৰে অকণমান এইটোৰ পৰা অকণমান বেক হৈ গ'লোঁ তথাপিতো তাক যিমান পাৰোঁ ৰাইজে মৰম দিছে এতিয়া আশীৰ্বাদ দিছে আৰু ঘৰৰ ফালৰ পৰা যিমানখিনি আমি ছাপোৰ্ট দিব লাগে সেইখিনি দিছোঁ আৰু ৰাইজে যথেষ্ট মৰম কৰিছে তাকো মৰম দিয়ক সকলোৱে আৰু এতিয়া অনুষ্ঠান বিশেষকৈ তাৰ অসম বিভিন্ন প্ৰান্তৰ অনুষ্ঠান আৰু ভাল লাগে এতিয়া যে সি তাৰ কাৰণে যিখিনি কষ্ট কৰিছিলোঁ আজি সাফল্য হৈছে সেইখিনি ধন্যবাদ জনাইছোঁ পুনৰ আৰু এটি গীত মণ্টু গোহাঁইৰ এটি গীতৰ মাজলৈ গৈছোঁ আৰু লগে লগে আমি অনুষ্ঠান সামৰিম